কিছুসময় বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো। ৰাজ্য কপাই যোৱা শিৱসাগৰৰ ৰজনী খাৰগৰীয়া আৰু ৰুবি খাৰগৰীয়াৰ আত্মহননৰ ঘটনাৰ আতংক মাৰ নৌযাওঁতেই পুনৰ অনুৰূপ ঘটনা সংঘটিত হৈছে তেজপুৰত। বিলাতী কুকুৰ পোহা শিক্ষক পুত্ৰ বোৱাৰীৰ বিৰুদ্ধে আৰক্ষী গোচৰ দিছে পিতৃ মাতৃয়ে। কিমান লাঞ্ছনা গঞ্চনা ভোগ কৰিলে এনেদৰে নিজ সন্তানৰ বিৰুদ্ধে সুখ বুজাৰিব পাৰে চাওক। পুত্ৰ বোৱাৰীয়ে কুকুৰ পোহে কিন্তু পিতৃ মাতৃক পোহপাল নিদিয়ে। আদালতৰ দুৱাৰে দুৱাৰে ঘূৰি ফুৰিছে এহাল পিতৃ মাতৃ। পুত্ৰ বোৱাৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে নিজৰে পিতৃ মাতৃয়ে আৰু এওঁলোকৰ পুত্ৰ বোৱাৰী হৈছে এইহাল। মাটি বাৰী হেনো কাঢ়ি ললে পুত্ৰ বোৱাৰীয়ে। ল'ৰা জামুগুৰি আদৰ্শ হাইস্কুল চাইন্সৰ মাষ্টৰ আৰু বোৱাৰীজনী হ'ল কেটৰ মাষ্টৰ। কিন্তু এতিয়া কথা হ'ল কি মোৰ কৈছে আৰু মাকে মাতি আনিলে ঘৰলৈ আনি ঘৰতে মোৰ তামোল পাণ নাৰিকল কঁঠাল অমিতা ৰাবাব টেঙা এখন মস্ত বাৰী আছিলে। অন্ততঃ 5,000 টকা মোৰ ইনকাম হয়। সেই বাৰীখন গোটেই খান্দি কৰি উঠাই পেলালে চব। ঘৰ বনাব আপত্তি কৰিলোঁ। কৈছে নহয় মোৰ ঘৰটো আৰু বহুত আগত যাব, গতিকে ঘৰটো এনেকৈ বনাব, চাবৰ কাৰণে বনাম যেতিয়া আৰু ডাঙৰকৈ বনাম। বোলো ভাল কথা বাৰু, হ'ব মানি লৈ দিলোঁ বাৰু। কিন্তু শেষত মোৰো 2টা ঘৰ ভাঙিলে। আদালততো মিছাই মাতিছে হেনো পুত্ৰ বোৱাৰীয়ে। ইমান ডাঙৰ ঘৰ এটা বনাইছোঁ, 40 ফুট 66 ফুট 40 ফুট 66 ফুট 2টা পাৰ্ট বনাইছে, 2টা বাথৰুম 2টা লেট্ৰিন ঠিকেই বনাই আছে আৰু মিস্ত্ৰীও কয় এইটো আপোনালোকৰ পাৰ্ট এইটো আমাৰ পাৰ্ট এনেকুৱা ধৰণৰ। তাৰপিছত মাটি এখন দিয়ক আৰু মই লোন এটা লওঁ, কিমান লাগিব বোলো 4 কঠামান দিলে হ'ল। বোলো হ'ব বনা 4 কঠা মাটি দিলোঁ তাক। দিলোঁ মানে মই কোনো দলিল পত্ৰ কৰা নাই, কিন্তু মই যে কেছটো দিলোঁ, কেছটো দিয়াৰ পাছত ইয়াত ছাবমিট কৰিছে যে মই 80,000 টকাত তাক 4 কঠা মাটি বিক্ৰী কৰিছোঁ। শিক্ষক পুত্ৰ অসীম বৰা আৰু বোৱাৰী জয়শ্ৰী দাস বৰাই হেনো ঘৰত বিলাতী কুকুৰ পোহে। পিছে কুকুৰ ভাল পোৱা পুত্ৰ বোৱাৰীয়ে পিতৃ মাতৃক বেয়া পায়। মোৰ একমাত্ৰ ল'ৰা, তাক সৰুৰে পৰা তুলি তালি ডাঙৰ দীঘল কৰিলোঁ। গাঁৱৰ মানুহে ক'ব বহুত কষ্টত মই তুলি তালি ডাঙৰ কৰিলোঁ আৰু মাটি বাৰী বেছি পঢ়ালোঁ। বিয়াৰ সময়ত মাটিও বেছি বিয়া পাতি দিছিলোঁ তাক। সি এতিয়া কৰিলে কি ডাঙৰ হৈ আহি যেতিয়া চাকৰিও ল'লে, আমাক পঢ়িব বুলি ভাবিছিলোঁ, শিক্ষকৰ চাকৰি কৰে সি। তাৰপিছত বিয়া পতাৰ পাছতে সি আমাৰ ঘৰত থাকিল। থকাৰ পাছতে বোৱাৰীজনীৰ সৈতে গৈ ভাড়া ঘৰ লৈ থাকিল। থকাত 5 বছৰমানৰ মূৰত সেই ব্ৰহ্মপুৰ নামৰ জেগা এখনতে তেওঁ ঘৰ ল'লে, মাটিয়ে বাৰীয়ে কিনি ল'লে। লোৱাৰ পাছতে তাতে ৰাইজৰ লগত কিবা লাগিলে নেকি নে ৰাতি মাঘৰ বিহু উৰুকা এটাত মাৰপিট হ'ল। হোৱা দেখি মই বোলো নহয়, দেউতাকক পঠিয়াই দিলোঁ। ময়ো শাহুৱেকে ফোন কৰিছিলে, ফোন উঠাই পেলাই দেউতাককে আৰু ওচৰৰ জোঁৱাইটোকে পঠিয়াই দিলোঁ। ৰাতি গৈ যেনিবা সেই কাজিয়া চাজিয়া ভাঙি দিলে। তাৰ পাছৰ পৰা মই 16 দিন তাক ৰখিলোঁ। তাক ৰখি চিন্তা কৰিলোঁ যে ঘৰৰ ল'ৰা ঘৰলৈকে ব'ল বুলি ক'লোঁ। ঘৰত মাটি বাৰী আছে যে এইটোকে তাতে ঘৰ বনা, লোকৰ জেগাত থাকি দিগদাৰ হয়, সেই বুলি কৈ ঘৰলৈ চপাই আনিলোঁ। ঘৰত যেতিয়া মাটি বাৰী দি আৰু ঘৰ বনাই ল'লে, ঘৰ এনেকুৱা একেবাৰে গপগপীয়া। আমি থাকিম বুলি ভাবিছিলোঁ। আমি যিকেইটা ঘৰত আছিলোঁ আগফালৰ ঘৰকেইটা ভাঙি পেলালে। ভাঙি পেলালে এতিয়া। তাৰপিছত এতিয়া আমাক বাৰু সেয়া ঘৰ নালাগে, তই আমাক চা অকণমান। সি পা পইচা দিব লাগে বোলে, নাই নিদিয়ে, পা পইচা নিদিয়ে, একো নকৰে, নেচায়। মাষ্টৰণী কৰে, তাইও শিক্ষয়িত্ৰী কৰে। নাই আমি নাই নোসোমাওঁ আৰু সেইটো ঘৰত নালাগে আমাক, মাত্ৰ আমাক চাই থাকিলে হ'ল, তাকো নাচায়, পা পইচা এটাও নিদিয়ে। তাৰমানে আমাৰ ঘৰ ভাঙি নি সি আমাক চুৰণি পাতনিত ঘৰ বনাই দিছে পাছফালে। তাৰমানে সেইটো ঘৰত আমাৰ টাচ নহ'ব আৰু আমি তাৰমানে ক'ৰবা মানুহ থকা দি এলাগতীয়াল হৈ এনেকুৱা হেৰিয়াৰ চালি টাইপত ঘুমটি নিচিনা ৰুম এটা বনাই দিছে, মানে বুঢ়াল থাকিবলৈ। কুকুৰ পুহিছে আৰু কুকুৰ এটা মৰিল। আমি ধৰ্ম দিশত থকা মানুহ, দেউতাকে নামঘৰৰ কাম কৰে, মই নামৰ আগত ফুৰা মানুহ, মই মিছা কথা কেতিয়াও ক'ব নোৱাৰোঁ। মই যি ক'ম সঁচাই ক'ম, কিন্তু সেইটো মানুহে বিশ্বাস কৰে নকৰে ক'ব নোৱাৰোঁ। হেৰি কুকুৰটো মৰিল, ফেচবুকত নে কিহত দি দিলে, মই তাকো বুজি নাপাওঁ। যেতিয়া আমি মাৰিলোঁ, আমি বিকুৱাই মাৰিলোঁ, আমি জামুগুৰি আদৰ্শ হাইস্কুলৰ বিজ্ঞান শিক্ষক অসীম বৰা আৰু তেওঁৰ পত্নী টেট শিক্ষয়িত্ৰী জয়শ্ৰী দাস বৰাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ আনিছে তেওঁৰে পিতৃ মাতৃ তৰুণ বৰা আৰু সবিতা বৰাই।
ইতিমধ্যে চৰকাৰে বাৰম্বাৰ কৈছে যে প্ৰণাম নামৰ এখন নতুন আঁচনি আহিছে। যদিহে কোনোবাই নিজৰ পিতৃ মাতৃক চোৱা চিতা নকৰে তেন্তে তেওঁৰ দৰমহাৰ পৰা পইচা কাটি হ'লেও সেই পইচা তেওঁ পিতৃ মাতৃক দিয়া হ'ব। তেজপুৰৰ পৰা অশ্বিনী বৰা, আছাম টক্স।